হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। সকলোকে গুড মৰ্ণিং, সুপ্ৰভাত জনালোঁ। আজি ৰাতিপুৱাই গুৱাহাটীলৈ বুলি ওলালোঁ বিশেষ এটা কামত। কামটো এতিয়া কথাটো নকওঁ বাৰু, ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকক, লাহে লাহে গম পাব আৰু। তেনেহ'লে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, এইডোখৰলৈ চাওক, ৰাস্তাৰ সমাজতে দুইফালে দুখন গাড়ী ৰাখি পেলাই সিহঁতে ৰাতিপুৱাই কি টিএমএল মাত ব্যস্ত হৈ আছে, আমাক ছাইডটো দিয়া নাই নেকি? এটুপ দুটুপকৈ বৰষুণো পৰিছে গাইজ, আৰু এনেকুৱা কিনকিনীয়া বৰষুণত গাড়ী লৈ ফুৰিব যোৱা মজাই বেলেগ। আমি কিন্তু বাইক লৈ যোৱাই প্লেনিং আছিল, কিন্তু বাইক লৈ নগ'লোঁ, নাহিলোঁ, ভালেই হ'ল, নহ'লে বৰষুণো ভিজিব লগা হ'ল। আৰু এইফালে আছে আমাৰ ভূপেন দাই খুব সুন্দৰকৈ গাড়ী চলাই আছে। আৰু এনেকুৱা এটা ৰাতিপুৱা কিনকিনকৈ বৰষুণ, তাতেই যদি জুবিন দাৰ গীত এটি শুনিব পাৰিছে, ইয়াতকৈ আৰু মজা কি লাগিছে। এনেদৰে আমি জুবিন দাৰ গীত শুনি শুনি আমাৰ যাত্ৰাটো অব্যাহত ৰাখিছোঁ। আৰু এনেদৰে আহি আহি এইফালে চন্দ্ৰপুৰ থানাৰ গাতে লাগি থকা মন্দিৰটোৰ পালোঁ। দূৰৰ পৰা এটি নমস্কাৰ কৰি ল'লোঁ, যাত্ৰাটো যেন আমাৰ আজি শুভ হওক বুলি। চন্দ্ৰপুৰ হৈ গুৱাহাটীলৈ যোৱা এই ৰাস্তাটো মোৰ খুবেই প্ৰিয়। আপোনাৰ বাৰু কেনে লাগে কমেণ্ট কৰি জনাবচোন। গাইজ, ফাইনেলি আমি আহি আমাৰ ডেষ্টিনেশ্যন পালোঁ, জিলা পুথিভঁৰাল গুৱাহাটী। ইয়াৰ হেনো গেছ হৈছে, গতিকে সি ইনো এটা কিনি লৈছে। মোক কৈছে, ভাই জল্দি যদি এইটো খাব নাপাওঁ মোৰ এতিয়া পেট ফাটি যাব। মা কচম, বাটটো গোটেই পাতটো যি গেলা পাত মাৰি গৈছে। এতিয়া আপোনালোকে হয়তো ভাবি আছে, ইমানবিলাক উকিল ইয়াত একেলগে কিহৰ বাবে লাইন ধৰি আছে। এয়া হৈছে LLB ষ্টুডেণ্ট। এওঁলোক সকলোৱে আজি LLB কমপ্লিট কৰি নিজৰ নিজৰ চাৰ্টিফিকেট অৰ্থাৎ এনৰলমেণ্ট ল'বলৈহে আহিছে। মোৰ অৰ্ধাংগিনী অৰ্থাৎ মোৰ ৱাইফেও LLBটো কমপ্লিট কৰিলে, আৰু সেই দেখিহে আজি আমি ৰাতিপুৱা এনেদৰে খৰখেদাকৈ গুৱাহাটীলৈ বুলি আহিব লগা হয়। তাই আকৌ কেমেৰাৰ সন্মুখত ওলাবলৈ অলপ লাজ কৰে, সেই দেখিহে তাইক ব্লগত এনেদৰে লোৱা হোৱা নাই। পিছত বাৰু আপোনালোকক চিনাকি কৰাই দি আছোঁ। By observing, by taking caution. So, how to go about it? তো গাইজ, তাত বৰ্তমান কিবা মিটিং চলি আছে, আৰু এনেদৰে মিটিঙত বহি থাকি লেকচাৰ শুনি থকা ধৈৰ্য মোৰ একেবাৰে নাই। গতিকে মই আৰু ভূপেনে বৰ্তমান অলপ ওলাই আহিছোঁ। ওচৰতে যিহেতু দীঘলী পুখুৰী, দীঘলী পুখুৰীৰ পাৰলৈকে আহিলোঁ, পৰিৱেশটো চাই যাওঁ আৰু আপোনালোকো অলপ দেখাই লৈ যাওঁ বুলি। তো আহকচোন চাওঁ।
গাইজ ফাইনেলি তাইৰ সপোন পূৰণ হ'ল আৰু আজিৰ পৰা তাই হৈ গ'ল এডভকেট জ্যোতি পাত্ৰ। গাইজ কাম কমপ্লিট হৈ গ'ল আমাৰ এতিয়া। কিবা এটা খাব লাগে আৰু জল্দি ঘৰলৈ যাব লাগে গাইজ। বহুত ভোক লাগি আছে। প্ৰথমে পেট পূজাটো কৰি লওঁ বোলকচোন। গাইজ ভাত পানী খাই বৈ ফুল ৰেডি আৰু আমি এতিয়া ঘৰলৈকে আহি আছোঁ। ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক এটা কৰিব আৰু আপুনি কোন ঠাইৰ পৰা ভিডিঅ'টো চাই আছিলে কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব। আৰু চেনেলটোত যদিহে আপুনি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈকে লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈকে এৰিলোঁ, বাই বাই, থেংক ইউ।